ভাইসকল তথা বন্ধুসকল, আজি আপোনালোকৰ বাবে এটা অতি সুন্দৰ ভিডিঅ' লৈ আহিছোঁ। হাউ টু অৰ্ডাৰ মেডিচিন থ্ৰু CSC। তো CSCৰ জৰিয়তে 1mg বা যিকোনো মেডিচিন আছে আমাৰ যিবিলাক আছে পৰ্টেলত, সেইখিনি কেনেকৈ অৰ্ডাৰ কৰিব আজি ভিডিঅ'টো দেখাই দিছোঁ। ইয়াতে আপোনালোকে ইয়াতে দেখাই 20% ডিছকাউণ্ট, 12% কমিশ্যন। তো সব ঔষধ লৈ বেলেগ বেলেগ হয়। কিছুমান ঔষধত আপুনি 20% ডিছকাউণ্টো পাব পাৰে, কিছুমানত কমো পাব পাৰে। তো আৰু কমিশ্যনটো সেনেকুৱা। তো 12% ইয়াতে লেখা আছে বা দেখুৱাই আছে পৰ্টেলত, আপোনালোকে অৰ্ডাৰ কৰিলে গম পাই যাব। আৰু কমিশ্যনটো ইনষ্টেণ্ট পাই যাব, আমাৰ ৱালেটৰ পৰা কমকৈ কাট খাব। তো এতিয়া আমি ভিডিঅ'টো চাওঁ কেনেদৰে অৰ্ডাৰ কৰিম। তো ইয়াতে CSC ID আপোনাৰ লগ ইন হৈ আছে, জাষ্ট 1mg। এইটো 1mgটো আমাৰ হয় টাটাৰে হয়, বহুত ভাল ব্ৰেণ্ড হয়। ইয়াতে ঔষধ কম দামত পোৱা যায়। সকলো CSC VLA অৰ্ডাৰ কৰি নিজে চাই লওক কিমান সুন্দৰ কমিশ্যন আহে, আৰু সকলোকে ঔষধ প্ৰয়োজন হৈয়ে থাকে। তো এইটো ইয়াৰ পৰা অৰ্ডাৰ কৰিব, আপোনাৰ নিজৰ ঘৰৰ এড্ৰেছত আহি যাব। আপোনালোকে কাষ্টমাৰকো অৰ্ডাৰ কৰি দিব পাৰে। সেই কাষ্টমাৰৰ এড্ৰেছটো লিখি দিলে হ'ল, এই কাষ্টমাৰৰ এড্ৰেছত মেডিচিনটো এড্ৰেছৰ ঘৰত গুচি যাব। তো ভিডিঅ'টো এতিয়া আমি চাওঁ কেনেদৰে অৰ্ডাৰ কৰিম মেডিচিনটো। এইটো জাষ্ট চাৰ্চ বাৰত আমাৰ 1mg হেল্থ ছাৰ্ভিচত ইয়াতে চাৰ্চ কৰি দিম। তো চাৰ্চ কৰি দিয়াৰ পিছত আমাৰ 1mg পৰ্টেলটো আহি যাব। ইয়াতে লগ আউট বুলি দেখাইছে, এইপিনে CSC লগ ইন বুলি অপশ্যনটো থাকে। ঠিক আছে, এইটো কাৰ্ডত কিবা কিবি মেডিচিন লোৱাও আছে আগতে। তো আপুনি CSC লগ ইনটো কৰি ল'ব, তেতিয়া ৱালেটৰ পৰা আমাৰ পে'মেণ্টটো কাট খাব, নহ'লে কাটটো নাখাব। এইপিনে থাকে CSC লগ ইনটো, অলৰেডি লগ ইন কৰা আছিলে। তো টাটা 1mg ফাৰ্মাচী লোকেশ্যনটো দি দিব। ইয়াতে লোকেশ্যনটো আমাৰ দৰং দেখুৱাই আছে, অট'মেটিকেলি গুগলৰ পৰা ডিটেক্ট কৰিছে। তো এইটো লোকেশ্যনটো GPS-ৰ পৰা ডিটেক্ট কৰিছে। আপোনালোকে ইয়াতে চুজ কৰি দিলে আয়ুৰ্বেদিক প্ৰডাক্ট, আয়ুৰ্বেদিক টপ ব্ৰেণ্ড চাবোন প্লাছ, এনেকুৱা চাবোন প্লাছ বহুতে খায়, পাৰ্চনেল কেয়াৰ বা আপোনাৰ ডায়েবেটিছ, ভিটামিন, সকলো প্ৰায় সংখ্যক আমাৰ এইবিলাক ৱেইট মেচিন, প্ৰায় সংখ্যক মেডিচিন ইয়াতে আছে, ডিছকাউণ্টটো পাব। তো আমাৰ দুটা অপশ্যন, আপুনি VLA অকলে নিজে অৰ্ডাৰ কৰিব পাৰে বা কাষ্টমাৰকো অৰ্ডাৰ কৰি দিব পাৰে। আপোনালোকৰ ৱালেটৰ পৰা পইচাটো কমকৈ কাটিব বা কমিশ্যনখিনি আপুনি পায়ে যাব, আৰু ঔষধটো ভাল ডিছকাউণ্টত পাব। চাবোন প্লাছত আমি ক্লিক কৰিলোঁ। তো ধৰি লওক এইটো MRP কিমান থাকে 230, ইয়াতে 189তে পাই আছে। তো এড টু কাৰ্টত ক্লিক কৰি দিব। তো এইটো প্ৰচেছ, এইটো এড টু কাৰ্ট আহি গ'ল, 3 আইটেম দেখাইছে। তো ইয়াতে কিমান ছেভ হ'ল এমাউণ্ট, এইটো এইখিনি 919 টকা হয়। তো এতিয়া 449 এইখিনি ডিছকাউণ্ট হৈছে, টোটেল মাত্ৰ 440। তাৰপিছতো ইয়াতে আপুনি ইমেইল IDটো লিখি ছেভ কৰি দিব। ছেভ কৰি দিয়াৰ পিছত আপোনাৰ এড্ৰেছ এইবিলাক বিচাৰিব, সেইখিনি সুন্দৰকৈ লিখি দিব। কাষ্টমাৰক পঠালে কাষ্টমাৰ এড্ৰেছ লাগিব, আৰু VLA-জনে নিজে অৰ্ডাৰ কৰিলে তেখেতৰ নিজৰ চেণ্টাৰৰ এড্ৰেছ বা ঘৰৰ এড্ৰেছ যিটো দিয়ে সেইটো এড্ৰেছত মেডিচিনটো আহি যাব। তো এনেকৈ কৰিলে হ'ল, ইজি হয়, সকলো VLA নিশ্চয় পাৰিব। আৰু এইটো আপোনাৰ CSC মেডিচিন যিটো আমাৰ হেল্থ ছাৰ্ভিচেছ, আপোনাৰ CSC ID ট্ৰানজেকশ্যন বাঢ়িব, প্লাছ হেল্থ ছাৰ্ভিচত আপোনাৰ এক্টিভেশ্যন হৈ যাব। তো হেল্থ ছাৰ্ভিচ এক্টিভেশ্যন থকাটো মেণ্ডাটৰী হয় CSC VLA-ৰ বাবে। তো এইখিনি ইজি হয়। তো আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিলে। তো মোৰ চেনেলৰ যদি ভিডিঅ'টো নতুনকৈ চাইছে, আপোনালোকে চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ভিডিঅ'টো এইখিনিয়ে, থেংক ইউ।